নমস্কাৰ মোৰ অংকিতাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আপটো হৈছে কলা বাণীটো বুইদা হৈছে নীলা ৰং, ধুনীয়া এটা কালাৰ আহিছে। ৰঙা আৰু বগাৰ ৰংটো ব্যৱহাৰ কৰি বুটাখিনি দিয়া হৈছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এয়া চাবচোন, খুবেই মৰম লগা হয় এই মেখেলা চাদৰযোৰ। নিশ্চয় আপোনালোকৰো ভাল লাগিব। যদি ভাল লাগে অৰ্ডাৰ কৰিব পাৰিব, স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে। খুব বেছি ধুনীয়া মৰম লগা এযোৰ তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰ। যদিহে আপোনালোকৰ ভাল লাগে অৰ্ডাৰ কৰিব পাৰিব। আৰু ইয়াতকৈ যদি হেভি লাগে তেতিয়াও আপোনালোকে ল'ব পাৰিব, মাথো দামটো বেছি হ'ব। এয়া চাব, মেখেলা চাদৰ দেখাই আছোঁ। এয়া চাব, ভিডিঅ'ত আপোনালোকে যেনেকুৱা কালাৰ দেখা পাইছে এইটো কালাৰে বগা আৰু কলা ৰংটো ব্যৱহাৰ কৰি বুটাখিনি দিয়া হৈছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এয়া চাবচোন, এইকেইযোৰ কাপোৰ ফিউজৰ কাৰণে ভালে হ'ব। ইয়াতকৈ দামী লাগিলে আপোনালোকে পাব, তেতিয়া ব্লাউজ পিচ লগতে চাইড পটিও পাই যাব। নেক্সট দেখা আছোঁ মেখেলাখন। মেখেলাখনৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। ওপৰলৈকে বুটাখিনি দিয়া হৈছে, আহল বহল ডাঙৰ দীঘল আছে কাপোৰযোৰ। এই কাপোৰযোৰ চাবচোন, খুবেই মৰম লগা হয়। বেঙুনীয়া ৰঙৰ এযোৰ খুব বেছি ধুনীয়া কালাৰ কম্বিনেশ্যন মিলাই এই কাপোৰযোৰ বনাই দিয়া হৈছে। ৰঙা আৰু হালধীয়া ৰংটো ব্যৱহাৰ কৰি বুটাখিনি দিয়া হৈছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। আৰু এই কাপোৰকেইযোৰ চিম্পুল হয়। ইয়াতকৈ যদি আপোনালোকক হেভি ডিজাইনৰ মেখেলা চাদৰ লাগে বা বিচাৰে আপোনালোকে পাব। আৰু তেতিয়া দামটো বেছি হ'ব, কোৱালিটি ভাল হ'ব। আৰু দামটো বা কোৱালিটি কাপোৰৰ কোৱালিটি বা বুটাখিনিৰ ডিজাইনৰ লগত দামটো বাঢ়ি যায়। আপোনালোকে যিমান প্ৰাইজৰ বেছিক প্ৰাইজৰ কাপোৰ ল'ব সেই হিচাপত আপোনালোকে কোৱালিটিও ভাল পাব। এইখন চাদৰখন ধুনীয়াকৈ দেখালোঁ। নেক্সট মেখেলাখন দেখাই আছোঁ। মেখেলাখনৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। আহল বহল ডাঙৰ দীঘল আছে, ওপৰলৈকে বুটাখিনি দিয়া হৈছে। এয়া চাবচোন, বগা ৰঙৰ মেখেলা চাদৰ, মৰম লগা মেখেলা চাদৰ। ইয়াত গুণা দিয়া হৈছে, কেৱল ৰঙা ৰংটো ব্যৱহাৰ কৰি বুটাখিনি দিয়া হৈছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। আৰু বুটাকেইটাৰ ডিজাইনটো চাবচোন, খুবেই মৰম লগা এযোৰ মাছৰাইজ সূতাৰ হাতে বোৱা মেখেলা চাদৰ। যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। বিভিন্ন অসুবিধাৰ বাবে ইয়াৰ দামবিলাক জনোৱা নহয়। আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব, তাত মই দামটো জনাই দিম। এয়া চাবচোন, এইখন চাদৰখন ধুনীয়া এটা ডিজাইন কৰি চাদৰখনো বনাই দিয়া হৈছে। আৰু বুটাখিনিও ঘন ঘনকৈ দিয়া হৈছে। এয়া চাব, নেক্সট দেখা আছোঁ মেখেলাখন। মেখেলাখনৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। ওপৰলৈকে বুটাখিনি দিয়া হৈছে, আহল বহল ডাঙৰ দীঘল আছে। এয়া চাব, এযোৰ মৰম লগা মেখেলা চাদৰ দেখাই আছোঁ। সেউজীয়া, ৰঙা, কলা একেটা ৰং ব্যৱহাৰ কৰি বুটাখিনি দিয়া হৈছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। ঘন ঘনকৈ বুটাখিনি দিয়া হৈছে, গুণা দিয়া হৈছে। খুবেই মৰম লগা এযোৰ তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰ। ইয়াৰ দিশটো হৈছে হালধীয়া ৰং, বাণীটো বুইদা হৈছে বগা ৰং। ধুনীয়া এটা কালাৰ আহিছে, মুগা কালাৰৰ। চাদৰখন আপোনালোকক দেখাই দিলোঁ, আহল বহল ডাঙৰ দীঘল আছে। নেক্সট দেখাই আছোঁ মেখেলাখন। মেখেলাখনো ধুনীয়া এটা কালাৰ কম্বিনেশ্যন মিলাই বনাই দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল আছে। এয়া চাবচোন, আজি মই আপোনালোকৰ ওচৰত এইকেইযোৰে লৈ আনিছিলোঁ, দেখালোঁ। আৰু যদিহে ভাল লাগিছে অৰ্ডাৰ কৰিব পাৰিব। আজিলৈ ইমানে, ধন্যবাদ।